Hello everyone, welcome to my channel Style with Sagupta. আৰু আজি আপোনালোকক মোৰ ব্লগলৈ স্বাগতম জনালো। আজি হৈছে 23 তাৰিখ আৰু আজি আমাৰ মানে বাৰ হালদি সেৰেমনি আৰু মেহেন্দি সেৰেমনি আছে। তো আমি ৰেডি হলো, মই আৰু আসিয়া। আমি হালদি ৰেডি হৈ পেলাই এতিয়া যাওঁ, তাৰ ওচৰলৈ কি কৰিছো চাওঁগৈ, আপোনালোকক দেখুৱাই থাকিম। এইফালে পৰা আমাৰ ছোৱালীয়ে কাম কৰি আছে আৰু দেই হালদি ৰেডি কৰি আছ? কৰ কৰ। তাৰপিছতে আমাৰ কইনা আগে আগে গৈ আছে একদম হালদিৰ প্লেটখন লৈ পেলাই। বাহঁতৰ ঘৰ আগফালে ধুনীয়াকৈ হালদিৰ কাৰণে সজাই থোৱা আছে, তালৈকে আমি গৈ আছোঁ। এইফালে আকৌ আমাৰ কইনাই পূৰা ফটোশ্বুট কৰি আছে, পৰিয়ালৰ মানুহ আমি চব আছোঁ একেবাৰে, আৰু থাকি লৈ পেলাই পূৰা ফটোশ্বুটখিনি কৰি লৈছোঁ, সেইখিনিতো মেইন ন। আমি এতিয়া হালদি অকণ ফটো চটো উঠি আহি পেলাই আকৌ ঘৰলৈ গৈ আছোঁ, যিহেতু আমাৰ ঘৰ ওচৰতে, কইনা ঘৰ ওচৰতে। যি বস্তু লাগে আনি আছোঁ, আকৌ নি আছোঁ। এই গাড়ী আহিলে গাড়ী মাৰি দিব গাড়ী। हमारा सनग्लास तैयारी हो गया है, टीम ब्राइड। तो ब्राइड केতিয়া হলি? टीम হৈছ ববো। এইফালে আমাৰ ৰিলছৰ কাৰণে তৈয়াৰী চলি আছে। এইফালে আকৌ আমাৰ হেৰি মানে কইনাৰ লগত একেলগে আমি হালদিৰ পিছত তেনেকৈ ভাতটো খোৱা হয়, সেইটো এটা নিয়ম হয়, তাৰ কাৰণে ৰেডি কৰি থকা হৈছে। এইফালে পোলাও, বৰা, তাৰপাছতে চিকেন ভাজি, বহুত তেনেকৈ বিধে বিধে আইটেম থাকে আৰু তেনেকৈ খোৱা হয়। তাৰপিছতে আমি অকণমান পেণ্ডেললৈ আহিলোঁ সন্ধিয়া, কাৰণ অকণ পিছতে মেহেন্দি ষ্টাৰ্ট হ'বই, সেইকাৰণে আমি পেণ্ডেলটো চাই গ'লোঁ। পেণ্ডেলৰ কাম চলি আছে। আমাৰ ছোৱালীক মেহেন্দি লগাই দিলোঁ, চাওঁ মেহেন্দি। এতিয়া আমি পেণ্ডেললৈ আহিছোঁ, চাওঁ ৰাতি।
আমি এতিয়া ৰেডি হ'লোঁ ওলাই পেলাই মেহেন্দিৰ কাৰণে ৰাতি এতিয়া মেহেন্দি চেৰিমনি ষ্টাৰ্ট হ'ব হালদি চেৰিমনি চেছ এইফালে আছিয়া এইফালে মই তো যাওঁ বাই বাই ইও কেনেকুৱা লাগিছে বহুত ধুনীয়া আজি আমাৰ নাছিলে এক্সাম দিব গৈছিলে মই নাছিলোঁ মোৰ এক্সামৰ প্লানিং আছে এইটো বহুত দুখিত মই এক্সাম এতিয়া আহিছে হালদি নাপালে হালদি নাপালোঁ মেহেন্দি পাইছোঁ মেহেন্দি পাইছে এতিয়া আমি এনজয় কৰি আছোঁ ৰাতিখন এতিয়া মেহেন্দি প্লেট সজাবলৈ এয়া আমিবোৰে মেহেন্দি প্লেট সজাবলৈ ফুল ছিঙিবলৈ যাওঁ এতিয়া খোলো বেজ ল আৰু কেইটামান মই মেহেন্দি লগাই আছোঁ আৰু মেহেন্দি ষ্টাৰ্ট হৈ গ'ল অলপ আগতে মই আহি পালোঁ বাক মেহেন্দি লগাই পেলাই আৰু অকণ ভাগৰ লাগিছে আৰু কালি মানে মোৰ কম্পিউটাৰ এক্সাম আছে ফাইনেল এক্সামে হয় কম্পিউটাৰ এক্সাম আছে ৰাতিপুৱাতে চাওকচোন বিয়াৰ দিনাখনে উপায়তো নাই দিবই লাগিব আৰু এতিয়া অকণ পৰি যাওঁ আৰু ভাগৰ লাগিছে আৰু যি দেখাব পাৰিলোঁ দেখালোঁ হালদি চেৰিমনি মেহেন্দি চেৰিমনি আৰু কইনাৰ লগত মানে তেনেকৈ বেছি ভ্লগত কথা পাতিব পৰা নাই কাৰণ তাই বহুত ব্যস্ত আছিলে যিহেতু তাই নিজে কইনা আৰু নিজৰে সেইকাৰণে মই তেনেকৈ ইমান মানে হেৰি কৰা নাই বাকী দেখাইছোঁ তেনেকৈ যিমানখিনি পাৰিছোঁ ভাবিছোঁ আশা কৰিছোঁ আপোনালোকে ভ্লগটো চাই ভাল পাব আৰু যদিহে ভাল পায় তেতিয়াহ'লে মোৰ ভ্লগটোক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া পৰি দিওঁ কাৰণ কাইলৈ বিয়া আছে বিয়াতটো আৰু কষ্ট হ'ব সেইকাৰণে বোলো নাই অকণমান এনাৰ্জি লৈ ল'বতো লাগিব ন সেইকাৰণে তো বাই বাই